আজি এই কোকৰাঝাৰ সায়েন্স কলেজৰ অডিটৰিয়ামত কুৰুক ষ্টুডেণ্টৰ যিটো নৱাগতা আদৰণি সভা আয়োজন কৰা হৈছে। ইয়াত আহি পেলাই মই অতিকৈ আনন্দিত হৈছোঁ। লগতে এই সভাৰ উদ্দেশ্য হৈছে আমি আমাৰ কুৰুক উৰাও ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ভৱিষ্যতত কেৰিয়াৰ গঢ়িব পাৰে আৰু কেনেকৈ জাতিৰ হকে আগুৱাই যাব পাৰে আৰু নিজৰ ভৱিষ্যতটো উজ্জ্বল কৰিব পাৰে, সেই উদ্দেশ্যত ৰাখি পেলাই আমি ইয়াত আয়োজন কৰিছোঁ। লগতে আমাৰ ভাষা, সংস্কৃতি, কলা কৃষ্টিক কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ আৰু কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেই বিষয়ে চিন্তা চৰ্চা ইয়াত চলিছে। আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক কেনেকৈ সকলোৱে এক হৈ পেলাই যাতে নিজৰ কাৰণে লগতে জাতিৰ কাৰণে কাম কৰিব পাৰে, এইবিলাক উদ্দেশ্য লৈ পেলাই আমি ইয়াত আজি আমি ৱৰ্কশ্বপ আৰু কাউন্সেলিং কৰা হৈছে। আৰু ইয়াত আলহী হিচাপে আমাৰ অতিথি আছিল ইউনিভাৰ্চিটিৰ প্ৰহ্লাদ বসুমতাৰী তেখেতে ভালকৈ আমাক বুজাই দি গৈছে যে এটা জাতি, এটা সমাজ, এটা দেশ উন্নতি হ'বলৈ হ'লে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে। আৰু আমি জানো যে ছাত্ৰ ছাত্ৰীসকলেই জাতি এটাৰ, সমাজ এটাৰ, ঘৰ এটাৰ ভৱিষ্যত। সেইকাৰণে আমি যাতে সিহঁতক সঠিক দিশত আগুৱাই লৈ যাব পাৰোঁ। আৰু আমি বিশেষকৈ আমাৰ জাতিটো, কুৰুক উৰাও জাতিটো অত্যন্ত পিছপৰা, শিক্ষাৰ ক্ষেত্ৰতে হওক আৰু অৰ্থনৈতিক ক্ষেত্ৰতে হওক, ৰাজনীতিক ক্ষেত্ৰতে হওক, যাতে আমি ঐক্যবদ্ধ কৰি পেলাই পুৰুষসকলক যাতে অসমত এটা নিজা স্বকীয় পৰিচয় আমি দিব পাৰোঁ, এই বিষয়েও ইয়াত আমাৰ আলোচনা হৈছে। আৰু আমাৰ এটা মুখ্য দাবী হৈছে যে পুৰুষসকলৰ ভাষা, কুৰুক উৰাওসকলৰ ভাষা যাতে অষ্টম অনুসূচিতৰ অন্তৰ্ভুক্ত হয়। এইবাবেও আমি আপোনালোকৰ থ্ৰুৱেদি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে এই ভাষাটো যাতে অতি সোনকালে অষ্টম অনুসূচিত অন্তৰ্ভুক্ত হৈ পেলাই এই জাতিৰ ভাষা, সাহিত্য, সাংস্কৃতিক যাতে সংৰক্ষণ দিব পৰা যায়, এই বিষয়ে আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আজি আমি দেখি পাই আছোঁ মানে ইমান ডাঙৰ এটা কুৰুক কমিউনিটি, উৰাও কমিউনিটিৰ কাৰণে এটা প্ৰগ্ৰাম হৈ আছে। এইটো এনেই প্ৰগ্ৰাম মাত্ৰ নহয়, মানে আৰু বেলেগ বেলেগ উদ্দেশ্য আছে। মানে আমাৰ যোনটো মানে আমাৰ কমিউনিটিবিলাক ইমান পিছপৰা আছে, মানে আমাৰ কলেজ হওক, স্কুলছ হওক, মানে সিহঁতক মানে এইটো ইনফৰমেশ্যন ইনফৰ্মেটিভ কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰাম হিচাপে আমি পাতিছোঁ ইয়াতে। আৰু আমি ভাবোঁ যে এইটো এটা প্লেটফৰ্ম দিব সিহঁতক, মানে ভালকৈ অলপ পঢ়া শুনাৰ কাৰণে আৰু নিজৰ ব্যৱস্থা পাতি কেনেকুৱা থাকে নাথাকে, এইটো ঘৰৰ কেনেকুৱা পঢ়িব লাগে না, কেনেকুৱা এই স্কলাৰশ্বিপছ আছে কি নাই, মানে সিহঁতৰ পঢ়াৰ কাৰণে এইটো মানে আমি ভাবোঁ এইটো মানে সিহঁতক এটা উৎসাহ দিব আৰু এইটো মানে আয়োজন কৰিব যে এইবিলাক আছে, এইটো কৰিলে ভাল হ'ব। আৰু উইথ বিলিভ দেট দিছ উইল ডেভেলপ দেয়াৰ কেৰেক্টাৰ, দেয়াৰ কনফিডেন্স ইন society, and they will be able to come up in their college life and everything they do in their future. আজি আমি দেখি পাইছোঁ মানে from the districts of কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও and ধুবুৰী district. So সিহঁতক মিলাই কিনে আমি ভাবোঁ যে সিহঁতে 300+ আহিছে আজি। মানে ৱেডাৰৰ কাৰণে অলপ প্ৰব্লেম হৈছে, তথাপিও মানে আজি আহি পাইছে। আৰু আমি আজি দেখি কিনে মানে ভাল মন্তস্ত হৈছে আৰু আমি ভাল পাই আছোঁ যে ইহঁতে আহিছে।